হাই বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ আৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি মই আমাৰ পথাৰখন অকণমান দেখুৱাবৰ কাৰণে আজি ব্লগটো বনাইছোঁ। আপোনালোকে সকলোকে চাই থাকক। তেনেহ'লে এয়া আমাৰ আয়ানক অকণমান দেখুৱাবলৈ ভিডিঅ'টো কৰি লৈছোঁ। আয়ানৰ স্মৃতি অকণমান ছেভ হৈ থাকিব আৰু আয়ানে ডাঙৰ হ'লে এইবিলাক ভিডিঅ' চাই থাকিবই পাৰিব। এইফালে মোৰ ভাইটি এজন আৰু ভণ্টি তিনিজনীয়ে আজি ধান কটাত অকণমান সহায় কৰিছিলে। এইকাৰণে সিহঁতক খানা খুৱাই আছোঁ। এয়া ভাইটিজনে কিন্তু লাজ নকৰে, একেবাৰে লাজ নাই ভাইটিজনৰ, কিন্তু ভণ্টি তিনিজনী একেবাৰে লাজ কৰি থাকে। সেইদৰে খাই বৈ আজৰি হোৱাৰ পাছত আমাৰ ঘৰৰ ওচৰতে এখন পথাৰ আছে। এই পথাৰতে অকণমান আয়ানক লগত লৈ 2 একপি ফটোশ্বুট কৰি লগে লগে কৰ্মস্থলীলৈ গুচি আহিলোঁ।